শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি সঁচা হৈছে কি আমি নথৈ আনন্দিত, কাৰণ আজি অলপ আগতে খেলৰ সৰ্বমুঠ ৪৫ জন সদস্যই আমাৰ বিপিএফ দলত যোগদান কৰিছে। এইটো এটা শুভ সংকেত যে অহা ২২ তাৰিখে হ'বলগীয়া যিটো নেকি পৰিষদীয় নিৰ্বাচন, ইয়াত যে আমাৰ জমদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী শ্ৰীযুত উইলিয়াম নাৰ্জাৰী মানে বিজয়ী হ'বলৈ গৈ আছে, এইটো আমি আজিৰ তাৰিখত নিশ্চিত হৈছোঁ। যিটোকে খেলৰ সদস্যসকলে নিজৰ জাতীয় জীৱনৰ কাৰণে যিটো এটা সংগ্ৰাম কৰিছিলে, তেওঁলোকে ইয়াত মানে জোৰদাৰভাৱে যোগদান কৰিছিল। আৰু তেওঁলোকে যিহেতুকে আমাৰ এই বিপিএফ দলত যোগদান কৰিছে, এইটো আমাৰ কাৰণে এটা যোগাত্মক, নিশ্চয় এটা সহায়ক হ'ব। আমি আশা ৰাখিছোঁ আমাৰ অহা দিনবোৰত আমাৰ ফলাফলটো ভাল হ'ব।